হেল্ল' আজি মই এটা ইজি ৰেচিপি শ্বেয়াৰ কৰিবলৈ লৈছোঁ আপোনালোকৰ লগত। গতিকে পলম নকৰি ষ্টাৰ্ট। প্ৰথমে মই এটা পিঁয়াজ কাটি লৈছোঁ। তাৰপাছত তাতে এটা আলু পিহনিত মাৰি লৈছোঁ। এতিয়া আলু পিঁয়াজখিনিৰ লগত অলপ জলকীয়া, আদা নহৰু পেষ্ট, হালধি, নিমখ, ৰেড চিলি পাউডাৰ আৰু মছলা এড কৰি লৈছোঁ। এতিয়া এটা ব্ৰেডৰ পেকেট লৈ লৈছোঁ আৰু তাৰ পাছত তাৰ দুটামান পিচ উলিয়াই পানীত তিয়াই লৈছোঁ। তিওৱাৰ পাছত চেপি আলু পিঁয়াজখিনিৰ লগত মিক্স কৰিলোঁ। 5-6টামান ব্ৰেডৰ পিচ আলু আৰু পিঁয়াজখিনিৰ লগত ভালদৰে মিহলি কৰি লোৱাৰ পাছত এতিয়া মই তাতে অলপ আটা গুৰি মিক্স কৰি দিলোঁ। প্ৰয়োজন হ'লে বেচনো দিব পাৰে। মোৰ ওচৰত বেচন নাছিলে কাৰণে আটাই দি দিলোঁ। কেৰাহীত অলপমান ৰিফাইন তেল দি ল'লোঁ। তেল গৰম হোৱাত অলপ অলপকৈ মিশ্ৰণটো তাতে দি দিলোঁ। অলপ সময় পাছতে ৰেডি হৈ গ'ল ব্ৰেড পকৰা।